Hello everyone, welcome to my channel. মই নৱজ্যোতি কলিতা। নিজৰ ওপৰত বিশ্বাস ৰাখক। Believe in yourself. আমি বহু সময়ত ভাবো যে মোৰ দ্বাৰা নহব। মই এজন সাধাৰণ মানুহ, বেলেগে পাৰিব, মই নোৱাৰিম। কিন্তু আচল কথাটো কি জানেনে? আমাৰ সকলোৰে মাজত অসীম পাৱাৰ আছে, অসীম শক্তি আছে। কিন্তু প্ৰবলেমটো হ'ল আমাৰ মাজত যে অসীম শক্তি আছে, সেই কথাটো আমি ডাউট কৰোঁ। আমি নিজৰ ওপৰতে নিজে কেতিয়াবা আমাৰ বিশ্বাস নোহোৱা হৈ যায় আৰু তাৰ ফলস্বৰূপে আমি জীৱনত কেতিয়াবা হাৰিবলগীয়া হয়। এটি সৰু কাহিনী আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। সেইটো হ'ল এটা হাতীৰ কাহিনী। এটা হাতী পোৱালি আছিলে। হাতী পোৱালিটোক এডাল সৰু ৰছীৰে বান্ধি থোৱা হৈছিল সৰুতে। তাৰপিছত পোৱালিটোৱে চেষ্টা কৰিছিল বহুত ৰছীডাল ছিঙিবলৈ আৰু বান্ধনৰ পৰা মুক্ত হ'বলৈ। কিন্তু পোৱালিটোৱে চেষ্টা কৰাৰ পিছতো ৰছীডাল ছিঙিব নোৱাৰিলে, কাৰণ তেতিয়া সি সৰু অৱস্থাত আছিল হাতীটো। তাৰপিছত কালক্ৰমত যেতিয়া হাতীটো ডাঙৰ হ'ল, তেতিয়া হাতীটোৱে ৰছীডাল সেই একেডাল ৰছীৰেই বান্ধিছিলে হাতীটোক, কিন্তু হাতীটোৱে চেষ্টাই কৰা নাছিলে ৰছীডাল ছিঙিব বুলি। কিয় জানেনে? কাৰণ সৰুৰে পৰা হাতীটোৱে সৰুতে বহুত চেষ্টা কৰিছে ৰছীডাল ছিঙিবলৈ, কিন্তু পাৰা নাছিলে। আৰু যেতিয়া ডাঙৰ হৈছিল, তাৰ মাইণ্ডত হাতীটোৰ মনত এটা কথা ফিক্স হৈছিলে যে এই ৰছীডাল মই ছিঙিব নোৱাৰোঁ, সেইকাৰণে চেষ্টাই কৰা নাছিলে। আমিও সেই ডাঙৰ হাতীটোৰ দৰে একেই কাম কৰি আছোঁ নেকি? আমিও আমাৰ মনক আমি ৰছীৰে বান্ধি আছোঁ নেকি? ভয়, শংকা, সমাজে কি ক'ব, মানুহে কি ক'ব ইত্যাদি কথাক লৈ আমিও আমাৰ মনক বান্ধি ৰাখিছোঁ নেকি? মনত ৰাখিব, বৰষুণ নোহোৱাকৈ ৰামধেনু দেখা নাযায়। যদি আপোনাৰো জীৱনত আপুনি ৰামধেনু দেখিব খুজিছে, তেতিয়াহ'লে বৰষুণ সহ্য কৰিবই লাগিব। এটা কথা ভালকৈ মনত ৰাখিব, আপুনি জন্ম হৈছে সাধাৰণ হৈ থাকিবলৈ নহয়, আপুনি জন্ম হৈছে নিজৰ কাহিনী সৃষ্টি কৰিবলৈ। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ যিদিনা আপুনি নিজৰ ওপৰত বিশ্বাস কৰিব আৰম্ভ কৰিব, সিদিনাৰ পৰা পৃথিৱীৰ সকলোৱে আপোনাক বিশ্বাস কৰিব।